নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছলৈ। বন্ধুসকল, আসাম পুলিচৰ SI কাৰণে যিসকলে এক্সাম দিছিলে আৰু যিসকলে ৰিটেন এক্সামত পাছ কৰিছে তেওঁলোকৰ কাৰণে এটা অফিচিয়েল নটিচ আহি পৰিছে। আৰু এই অফিচিয়েল নটিচটো সাইকোমেট্ৰিক টেষ্টৰ কাৰণে আছে, যে কেতিয়া সাইকোমেট্ৰিক টেষ্ট হ'ব তাৰ কাৰণে নটিচ দিয়া হৈছে। আৰু এডমিট কাৰ্ড আপোনালোকে তাৰ কাৰণে কিমান দিন আগত বা কেতিয়া আপোনালোকে ডাউনলোড কৰিব পাৰিব সেই বিষয়ে অফিচিয়েল নটিফিকেশ্যন আজি আহি পৰিছে। আৰু সেইটো লৈ আজি আমি ভিডিঅ'টো বনাইছোঁ, গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাব পাৰে ইয়াত অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আসাম, এইটো আমাৰ যোনটো SLPRB তাৰ ফালৰ পৰা নটিচ দিয়া হৈছে। ডেট আছে 1/4/2025। ইয়াত লিখিছে ৰেফাৰেঞ্চ নম্বৰটো আমাৰ এইটো ৰেফাৰেঞ্চ এইটো ফাইল নম্বৰটো দিছে। ৰেফাৰেঞ্চ নম্বৰটো আমাৰ ইয়াত দি দিছে যে এডভাৰ্টিজমেণ্ট নম্বৰ যোনটো আছিলে আমাৰ 2023 যোনটো 79 নম্বৰ এডভাৰ্টিজমেণ্ট আছে সেইটোৰ বিপৰীতে এই নটিচটো ৰেফাৰেঞ্চ ৰিক্ৰুটমেণ্ট ফৰ 51 পোষ্ট অফ সাব ইন্সপেক্টৰ AB in Assam Commando Battalion in pursuance of advertisement issued by number SLPRB REC SI AB CDO 647/2023 79 dated 6/10/2023। তাৰমানে আপোনালোকৰ ABৰ কাৰণে যোনটো AB কমাণ্ডো বেটেলিয়নৰ কাৰণে যোনটো 51 পোষ্ট আছিলে তাৰ কাৰণে এই নটিচটো। আৰু ইয়াত লিখিছে যে সাইকোমেট্ৰিক টেষ্ট দ্য সাইকোমেট্ৰিক টেষ্ট ফৰ এলিজিবল কেণ্ডিডেট উইল বি হেল্ড অন 7th April 2025। এই ডেটটো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট। 7th এপ্ৰিল মাহৰ 7 তাৰিখে আপোনালোকৰ কাৰণে সাইকোমেট্ৰিক টেষ্ট যোনটো আছে সেইটো ৰখা হৈছে। আৰু ক'ত হ'ব এইটো 4th আসাম পুলিচ বেটেলিয়ন কাহিলীপাৰা গুৱাহাটী স্পেলিংটো মিষ্টেক আছে, যি কি নহওক কাহিলীপাৰা গুৱাহাটীত যোনটো 4th আসাম পুলিচ বেটেলিয়ন আছে তাতে সাইকোমেট্ৰিক টেষ্টটো ৰখা হৈছে। নটিচখনত আগলৈ লিখিছে যে এলিজিবল কেণ্ডিডেটছ উইল বি এবল টু ডাউনলোড দেয়াৰ এডমিট কাৰ্ডছ ফৰ সাইকোমেট্ৰিক টেষ্ট বাই লগ ইন টু দ্য SLPRB website from 11 AM of 2nd April 2025। that means কাইলৈৰ পৰা আপোনালোকে 2nd April কাইলৈৰ পৰা কাইলৈ 11টা বজাৰ ৰাতিপুৱা 11টা বজাৰ পিছৰ পৰা আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। কেণ্ডিডেটছ উইল হেভ টু লগ ইন বাই এণ্টাৰিং দেয়াৰ এপ্লিকেশ্যন নম্বৰ নেম এণ্ড ডেট অফ বাৰ্থ। তো আপোনালোকে নিজৰ এপ্লিকেশ্যন নম্বৰ, নিজৰ নাম আৰু নিজৰ ডেট অফ বাৰ্থ যদি তাত পুট কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু যদি আপোনালোকৰ কিবা প্ৰব্লেম হয়, টেকনিকেল ছাপৰ্ট যদি লাগে তেতিয়াহ'লে ইয়াত টোল ফ্ৰী নম্বৰ দি দিছে। সেইটোত আপোনালোকে 10টা বজাৰ পৰা 5টা বজালৈকে ৱৰ্কিং ডেজ যিবিলাক আছে তাৰ মাজত আপোনালোকে ফোন কৰিব পাৰিব আৰু আপোনাৰ যোনটো কনফিউজন আছে সেইটো ক্লিয়াৰ কৰিব পাৰিব। এইখিনি আছিলে নটিচটো। আৰু এইটো SLPRBৰ ফালৰ পৰা ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ তেওঁ এইটো কি কৰিছে নটিচখন দিছে। এইখনেই আছিলে। তো আপোনালোকে নিশ্চয় নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব। আৰু ডাউনলোড কৰাৰ পিছত সেই ডাউনলোড কৰাৰ লগতে যদি আপোনালোকৰ এডমিট কাৰ্ডত যদি মেনশ্যন থাকে কিবা ডকুমেণ্টছৰ কথা, সেইখিনি ডকুমেণ্টছ ৰেডি কৰি আপোনালোকে ভালদৰে সাইকোমেট্ৰিক পৰীক্ষাটো দি আহক। এইখিনি আছিলে আজি ভিডিঅ'ত। ধন্যবাদ।